फैयै फैयै नैबे मोनसे बान्दरसुरा होननाय गामियाव सफैलायबाय। दा बेयावबो माने फोसावदिं मेला जायै जायै जानानै माने जोबनायनि लामायाव फैबाय आरो दा जोङो गोबां जायगा गिदिंबाय दिनै अमर सिं ब्रह्म सार बिथांजों आरो मा होनो बे जाहैबाय रुपम रय बिथांनि समस्ति आरो दहाय माखासेखिनि फोसावदिं मेल जादोंमोन बे सेवलि महिलारि मेदामनि समस्तिमोन। दा नोंथांमोननो बाखिखिनि आपडेटखौ आङो होलांगासिनो दं, नोंथांमोना आपडेटखौ नायलांबाय थाबानो जाबाय लोगोफोर। थेंक इउ। আজি মই খুব আনন্দ পাইছোঁ, ভাল লাগিছে। আমাৰ এই ভগৱানৰ মন্দিৰৰ ওচৰত আপোনালোকৰ লগত এই দুৰ্গা মন্দিৰত যে উপস্থিত হ'ব পাৰি দুই এটা কথা আলোচনা কৰিব পাম, ইয়াৰ কাৰণে মোৰ বিৰাট ভাল লাগিছে। আৰু বিশেষকৈ এই বিষ্ণু মহাৰাজৰ লগত একেলগে আপোনাৰ নৱদ্বীপ ধাম গৈছিলোঁ এটা সময়ত বাবাজী মহাৰাজৰ লগত। গতিকে ধৰ্মৰ প্ৰতি অলপ মোৰ টান আছে। মই বড়ো মানুহ হ'লেও ব্ৰহ্ম হ'লেও আকৌ বৈষ্ণৱ আছোঁ মই। যিয়ে নহওক আজি আহিছোঁ বেলেগ এটা উদ্দেশ্যলৈ। সেইটো উদ্দেশ্য হৈছে নিৰ্বাচনী প্ৰচাৰ। আপোনালোকে মোক হয়তো চিনি নাপায়, মই শ্ৰী অমৰ সিং ব্ৰহ্ম। আমাৰ এখেত দাদা মোক চেণ্ট্ৰেলৰ বুলি কৈছে। মই আচলতে BPF-ৰ মানুহ নহয়। BPF-ত মোৰ কোনো পদবী নাই। মই এজন ৰিটায়াৰ্ড পাৰ্চন। 2021 চন মাৰ্চত মই ৰিটায়াৰ কৰিছোঁ। ৰিটায়াৰ কৰাৰ পিছত আপোনাৰ এই BPF পাৰ্টিত আগৰ পৰা সমৰ্থন আছে, তথাপি মই চাকৰি ৰিটায়াৰ হোৱাৰ পিছতহে BPF-ত লাগিছে। এতিয়ালৈকেও মই ইয়াত মানে পদবী হোৱা নাই, কাৰণ মই অল বড়ো ছিনিয়ৰ চিটিজেন পৰা মানে বড়ো বয়োজ্যেষ্ঠ নাগৰিক সন্থাৰ মই জেনেৰেল ছেক্ৰেটাৰী। আমাৰ বেলেগ এটা উদ্দেশ্য আছে যে বয়োজ্যেষ্ঠ মানুহবিলাকক আমি কি ছাৰ্ভিচ দিব পাৰোঁ, কি সেৱা কৰিব পাৰোঁ। আজিকালি বহুত ল'ৰা ছোৱালী নিজৰ মা দেউতা বুঢ়া বুঢ়ীক নাচায়, ৰাস্তাত পেলাই দিয়ে, ফুটপাথত পেলাই দিয়ে। এইসকলৰ কাৰণে আমাৰ BTC অঞ্চলত প্ৰত্যেকটা জিলাত যাতে এটা বৃদ্ধাশ্ৰম খুলিব পাৰে, সেই উদ্দেশ্য লৈ আমি এই বয়োজ্যেষ্ঠ নাগৰিক সন্থাটো বনাইছোঁ। আৰু ইতিমধ্যে আমাৰ সংগঠন ৰেজিষ্টাৰ হৈছে। কোকৰাঝাৰত আমি মাটিও পালোঁ, শিলামতো আমি পাম। ইতিমধ্যে আমাৰ 10টা জিলা আমাৰ গঠন হৈছে। যিয়ে নহওক মই BPF-ক কিয় সমৰ্থন কৰোঁ বা BPF-ৰ হৈ কিয় কাম কৰোঁ, BPF-ৰ হৈ মই কিয় কথা কওঁ, এই কথাবিলাক আমি অলপ চিন্তা কৰিব লাগে। BPF-ক এইকাৰণে আমি ছাপোৰ্ট কৰোঁ, আমি এইকাৰণে ভাল পাওঁ যে আমাৰ এই BTC অঞ্চল ভাৰত স্বাধীন হোৱাৰ পিছত কি অৱস্থাত আছিল। আমাৰ বহুত ৰাস্তা ঘাট বেয়া আছিল, বহুত শিক্ষা অনুষ্ঠান নাছিল, বিভিন্ন অনুষ্ঠান সেইবিলাক নাছিল। কিন্তু বৰপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত যেতিয়া ছেপাৰেট ষ্টেট ডিমাণ্ড কৰি আন্দোলন হ'ল, বহুত মানে ভিগৰাছ আন্দোলন হ'ল। সেই আন্দোলনত বড়োসকলৰ লগতে আপোনাৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মৰ মানুহবিলাকো চবেই ছাপোৰ্ট কৰিছিল। বন্ধক যদি আহ্বান কৰিছে, আপোনালোকৰ এই এলেকাৰ চব মানুহে সেইটো ছাপোৰ্ট কৰিছিল, পালন কৰিছিল, যাৰ ফলত কোনো মাৰামাৰি কাটাকাটি তেনেকুৱা ঘটনা হোৱা নাই। আৰু যেতিয়া বড়ো আন্দোলনটো আহি জংগী আন্দোলন হ'ল, হাগ্ৰামা মহিলাৰে অস্ত্ৰ ধৰি বিভিন্ন মানে জংগী এক্টিভিটিছ কাৰ্যকলাপবিলাক কৰিল, ৰেল বাগাই, দলং ভাঙিল। সেই সময়ত আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট আৰু BLT তিনিটা লগ লাগি যিটো চুক্তি হৈছে, অনুপাতে আমি 2003 10 ফেব্ৰুৱাৰীত BTC একটো পালোঁ। এই BTC একটো ইমান ধুনীয়া আছিল, ইয়াত যিটো পাৱাৰ এণ্ড ফাংচন দিছে, এই BTC অঞ্চলটো সৰ্বাংগীন বিকাশ কৰাৰ কাৰণে হাগ্ৰামা মহিলাৰী ছাৰ বিৰাট ভাল এটা চুক্তি কৰিছে। আৰু সেই চুক্তিৰ যিটো ফল, সেই ফলটো আমি চবেই উপভোগ কৰিছোঁ। উপভোগ কৰিব পাৰিছোঁ নে নাই? BTC হোৱাৰ পিছত এনেকৈ চুকে কোণে য'ত দলং নাই, দলং হৈ গ'ল, ৰাস্তা নাই, ৰাস্তা হৈ গ'ল। আমাৰ বড়োলেণ্ড কি কয় ইউনিভাৰ্চিটি হ'ল, বড়োলেণ্ড ইউনিভাৰ্চিটি হ'ল, চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি হ'ল, মেডিকেল কলেজ হ'ল, বিভিন্ন একেটা কৈছে অলৰেডি। আপোনালোকে চবেই জানে বহুত
মানে অনুষ্ঠান বিনুষ্ঠান তেখেতে আনিব পাৰিছে আৰু আমাৰ উন্নতি হৈছে আৰু সকলো দিশৰ পৰা আমাৰ উন্নতি আমি দেখিবলৈ পাইছোঁ। এটা কথা মই কওঁ, হাগ্ৰামা মহল্লাৰী ছাৰ আমাৰ বিটিচিৰ যিজন শিখ তেখেতৰ মনত কোনো জাতি ভেদ ধৰ্ম ভেদ নাই। সকলো জাতি ধৰ্ম তেখেতে সন্মান কৰে আৰু সকলোকে সমানভাৱে চোৱাৰ তেখেতে কাম কৰে আৰু কথাবিলাকতো কৈ থাকে। মাজে সময় আমাৰ ইয়াত বহিৰাগত কথালৈ মাজে সময় অলপ গৰম বাতাবৰণ গৰম কথা ওলায়। এবাৰ এনেকুৱা হৈছিল মানে বহিৰাগতক খেদাৰ এটা ভাৱ আহিছিল। সেই সময়ত হাগ্ৰামা মহিলাৰে থিয় হৈ ডাঠিকে কৈছে যে আমাৰ বিটিচিৰ কোনো বহিৰাগত নাই। কৈছে না নাই? আমাৰ বিটিচিৰ কোনো বহিৰাগত নাই। এই কথাবিলাক আপোনালোকে লক্ষ্য কৰক। আৰু তেখেতে কয় বিটিচি অকল বড়োসকলৰ নহয়, বিটিচি এলেকাত যিমান জাতি জনগোষ্ঠী যিমান ধৰ্মৰ মানুহ আছে এই সকলো জনগোষ্ঠীৰ কাৰণে বিটিচিটো হয়। সকলোৰে সেইটো সম অধিকাৰ। এই কথাবিলাক কিন্তু বিৰাট ডাঙৰ কথা, যাৰ ফলত আজি সব সুবিধা সকলো জনগোষ্ঠীৰ মানুহে প্ৰায় সমানভাৱে পাই আছে। সেইটো পাই আছে। আৰু হাগ্ৰামা মহিলাৰী ছাৰ যোৱা 17 বছৰত যিটো কাম কৰিছে এইটো শলাগ ল'বলগীয়া কথা, হয়নে নহয়? তেওঁ বহুত কাম কৰিছে, বহুত উন্নতি কৰিছে। ডাঙৰ দলং আপোনালোকৰ এইফালে হৈছে না নাই? আমাৰ সেইফালে হৈছে, সব জাগাত হৈছে। ওদালগুৰিত হৈছে, বাক্সাত হৈছে, কোকৰাঝাৰত হৈছে, চিৰাঙত হৈছে, ৰাস্তা ঘাট হৈছে। আপোনালোকে যদি ওদালগুৰিত যদি যায়, তামোলপুৰৰ পৰা এইফালে ওদালগুৰিলৈকে যোৱা ৰাস্তা দলং ইমান মানে ধুনীয়াকৈ বনাইছে। সেইটো কেতিয়াও যদি বিটিচি নহ'লে এইবিলাক নহ'লে। গতিকে যিয়ে নহওক, হাগ্ৰামা মানে শান্তি আৰু উন্নতি আৰু সকলোৰে লগত মিলা প্ৰীতিৰে জীয়াই থকাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো তেখেতে আনিব পাৰিছে। কিন্তু ভুলতে যোৱাবাৰ ভ্ৰমণকৰৰ নেতৃত্ব তেখেতে একচুট থাকি পেলাই হাগ্ৰামা মহিলাৰ এগেইনষ্টত বহুত কথা কৈ আহিছে। হাগ্ৰামা মহিলাৰে একো কাম কৰা নাই। তেওঁ পৰিৱৰ্তনৰ নামত বিভিন্ন ধৰণৰ ৰাইজক প্ৰলোভন দি পেলাই বোলে ঘৰে ঘৰে চাকৰি দিব, সেল্ফ হেল্পবিলাকক ৭৫,০০০ টকা দিব, এই ধৰণৰ বিভিন্ন ধৰণৰ কথা তেখেতে কোকৰাঝাৰক বোলে ছুইজাৰলেণ্ড বনাব কৈছিল না? তেওঁ পাৰিছে জানো? আমাৰ হাগ্ৰামা মহিলাৰে ১৭ বছৰত যিমান কাম কৰিছে সেইটো কি কেনেকৈ মানে একো কাম কৰা নাই বুলি ক'ব পাৰে? সেইটো মিথ্যাবাদী, মিছা কথা, মিছলীয়া কথা কোৱা, মিছা কথা কোৱা মানুহ কোনোদিন উন্নতি হ'ব নোৱাৰে। ভগৱানে সেইটো এলাও নকৰে, কাৰণ সত্যৰহে জয়, অসত্যৰ পৰা জয়। যাৰ ফলত এই ৫টা বছৰ তেওঁ যে যোৱা ৫টা বছৰ শাসন কৰিবলৈ সুবিধা পাইছিল, সিটো ষ্টুডেণ্টৰ পৰা অহা না অফিচিয়েল প্ৰচিডিঅ'ৰ জানে, না বাজেট কৰিব জানে, না ষ্টেটৰ পৰা টকা আনিব জানে, না চেণ্ট্ৰেলৰ পৰা টকা আনিব জানে, একো নাজানে। আৰু এই টকা যিখিনি আহিছে সেইটো সময় থাকোঁতে সময়মতে সৎ ব্যৱহাৰ কৰিব লাগে, প্লেনিং লৈ পেলাই স্কিম ধৰিব লাগে, একো নাজানে। নাজানাৰ কাৰণে স্কিম ধৰিব নাজানাৰ কাৰণে তেওঁ ভাবিলে যে আমি স্কিম ধৰিলেতো ৰাইজে মোক আহি পেলাই বিৰাট ডিষ্টাৰ্ব কৰিব, গতিকে স্কিম ধৰাৰ সিলেক্ট কৰাৰ চেংচন কৰাৰ দায়িত্বটো ডিচিসকলক দিলে। ডিচিসকলক দি সি নিজে চুপচাপ থাকিল। এতিয়া ডিচিসকলৰ তাতে আমাৰ ৰাইজেতো যাব নোৱাৰে, আৰু ডিচিসকলেতো আমাৰ ৰাইজৰ ক'ত কি লাগে নালাগে সেইটো নাজানে। তেওঁ কি স্কিম ধৰিব? যাৰ জিঅ'গ্ৰাফিকেল নলেজ নাই, কোন জাগাত কি লাগে একো নাজানে, তেওঁলোকেও ক'ব নোৱাৰে। ডিচিসকলেও যাই চাব নোৱাৰে যে ক'ত ৰাস্তা লাগে, ক'ত দলং লাগে, কি লাগে। যাৰ ফলত এই 5 বছৰত আমাৰ উন্নতিৰ সকলো কাম বন্ধ হৈ থাকিল। ৰাইজ টকাও আনিব নোৱাৰে, টকাও নাই। যাৰ ফলত আমাৰ ৰাইজে কণ্ট্ৰাক্টাৰ সবেই টকাৰ মানে কিবা হ'ল, নাটনি হ'ল, ইনকাম নোহোৱা হ'ল। ইনকাম নোহোৱাৰ কাৰণে বজাৰত যাব নোৱাৰিলে, দোকানদাৰবিলাকে বিক্ৰী নহয়। এইটো অৱস্থাত তেখেতে আনিছিল।
সেইবিলাক বুজি পাই ৰাইজে যোৱা BTC যিটো নিৰ্বাচন, এই BTC নিৰ্বাচনত সবেই বুজি পালে যে প্ৰমোদ বড়োতো কামৰ নহয়, তেওঁ আৰু যদি চিফ হৈ থাকিলে ৰাইজে শুকাই মৰিব নে নাই? তেওঁতো একো প্ৰতি নাই। আৰু যিখিনি টকা আহিছে সেইটো ইউটিলাইজ কৰিব নোৱাৰি কিছুমানে দিল্লীত আকৌ ঘূৰি গৈছে। আৰু এই যে এখেতে কৈছিল অলপ আগৰ বক্তাই বোলে 850 কোটি টকা ইউটিলাইজ কৰিব পৰা নাই, সেই টকাটো এতিয়া হাগ্ৰামা মহিলাৰে সেইটোতে কাম কৰি আছে। সঁচাকৈ প্ৰমোদ বড়ো একো নাজানে, মানে ব্ৰেইনলেছ। এই ছাত্ৰ অৱস্থাৰ পৰা অহা এডমিনিষ্ট্ৰেটিভ কেপাচিটি তেওঁ নাই, পলিটিকেল বস্তু তেওঁ নাজানে, সেইকাৰণে তেওঁ প্ৰক খাইছে। ৰাইজে বুজি পাইছে সি একো নাজানে, যাৰ ফলত আমাৰ হাগ্ৰামা মহিলাৰে যোৱাবাৰ BTC নিৰ্বাচনত 28 জন জিকি পেলাই এতিয়া চৰকাৰ হৈছে। আমাৰ ৰাইজে কি বিচাৰে? ৰাজনীতি মানে কি? ৰাজনীতিত স্বাৰ্থৰ কথা থাকে। কি স্বাৰ্থ? ইয়াত দুটা স্বাৰ্থ থাকে। ব্যক্তিৰ স্বাৰ্থও আছে, কাৰোবাৰ কিবা এটা পাব, চাকৰি বাকৰি পাব, এইটো ইণ্ডিভিজুৱেল। ৰাইজৰ স্বাৰ্থৰ কথা আছে, আমাৰ দলং লাগে, ৰাস্তা লাগে, শিক্ষা অনুষ্ঠান লাগে, বিভিন্ন ধৰণৰ হস্পিটেল লাগে, ডক্টৰ লাগে, এইবিলাক কৰি দিয়া মানুহে আমাৰ। আৰু সেইটোৱে আমি ৰাজনীতি কৰোঁ। এই কাৰণত আমাৰ ৰাজহুৱা যিটো স্বাৰ্থ, সেই স্বাৰ্থ যিজনে বেছিকৈ পূৰণ কৰিব পাৰিব সেই ব্যক্তিকে আমি মানে সদস্য হিচাপে বা প্ৰতিনিধি হিচাপে, জনপ্ৰতিনিধি হিচাপে আমি পঠাব লাগে। এতিয়া আমি আপোনালোকে কি বাইদেউসকল যাব অলপ থাকো, শেষ হৈছে আৰু 2 মিনিট। এতিয়া চাওক, আপোনালোকক উন্নতি লাগে, ৰাস্তা ঘাট লাগে, সবেই মানে পলিটিক্স মানে সেইটো স্বাৰ্থ, ৰাইজৰ স্বাৰ্থটো পূৰণ হ'ব লাগিব। এতিয়া ৰাইজৰ স্বাৰ্থ কেনেকৈ পূৰণ কৰিব? এতিয়া মহিলাসকলৰ অৰুণোদয় হওক, কিবা বহুত আঁচনি আহিছে নহয়, বহুত আঁচনি আছে। এইবিলাক পাবলৈ হ'লে আমাৰ BTC চৰকাৰেহে এতিয়া কৰিব। আৰু BTC চৰকাৰত কোনে বহিছে? হাগ্ৰামা মহিলাৰী BPF পাৰ্টীয়ে গাদীত আছে, চৰকাৰত আছে। গতিকে আমাৰ মহিলাসকল, আমাৰ ৰাইজে যদি কিবা এটা পাব লাগে BTC চৰকাৰৰহে সেইটো পাব। সেইকাৰণে এতিয়া BTC চৰকাৰৰ মানে যিসকল পাৰ্টি BPF, সেই BPFকে ভোট দিব লাগিব। অৰুণোদয় পাবলৈ হ'লেও, বিভিন্ন চেংচন পাবলৈ হ'লে এই BPFকে দিব লাগে। সেইকাৰণে আপোনালোকৰ এই এলেকাৰ উন্নতিৰ কাৰণে, শান্তিৰ কাৰণে, সৰ্বাংগীন বিকাশৰ কাৰণে যিজনে কাম কৰে হাগ্ৰামা মহিলাৰী, তেখেতৰ যিটো পাৰ্টি তাক সমৰ্থন কৰিব লাগে, যাতে ৰাইজৰ মাজত মানে সদায় আমাৰ শান্তিভাৱে আমি জীয়াই থাকিব পাৰোঁ, উন্নতি আমাৰ যাতে কৰিব পাৰে, এইটো চাব লাগে। আৰু সেইকাৰণে এইবাৰ আগন্তুক 9 তাৰিখত যিটো নিৰ্বাচন হ'ব, ইয়াত আপোনালোকে নাংগলৰ চবেই ভোট দিব লাগে। নাংগলৰ ভোট দিলে আমাৰ কেণ্ডিডেট ৰূপম ৰায় জিকি যাব, কোকৰাঝাৰত শিউলি মেডাম জিকি যাব। এনেকৈ 15টা সমষ্টি আছে BTCত, 15জনৰ BJP এলায়েন্স আমাৰ লগত আছে, AGP আছে, DPF আছে। এই 3টা পাৰ্টি একেলগ হৈ যুঁজাৰ কাৰণে ব্ৰহ্মা বিষ্ণু মৰ্চে কৈছে আমাৰ 15জনৰ জিকি যাব। 15জন জিকি গ'লে কমেও 3জন বা 4জন মন্ত্ৰী পাব। আৰু MLA বিলাক যদি আমাৰ 3জন বা 4জন যদি মন্ত্ৰী পায়, তেতিয়াহ'লে বহুত অসম চৰকাৰৰ পৰা আৰু বেছিকৈ টকা আনিব পাৰিব, চেংচন কৰিব পাৰিব, আমাৰ এই এলেকাটোৰ বহুত উন্নতি হ'ব। কিন্তু এতিয়া যদি UPPLক যদি কোনোবা ভোট দিছিল, তেওঁ যদি UPPLক দিয়ে, UPPLৰ MLA জিকিলেও আমাৰ চৰকাৰটো BTCটো হাগ্ৰামা BPF আছে। গতিকে আপোনালোকে যদি বিপৰীত পাৰ্টিক ভোট দিয়ে, তেতিয়াহ'লে সুবিধাৰ পৰা ভোট চিটো পাব পাৰে। কাৰণ যেতিয়া কাউণ্টিং কৰিব, তেতিয়াতো কোন ভোট চেণ্টাৰত কিমান ভোট BPF পাইছে সেইটো মানুহে হিচাপ কৰিব। যিটো এলেকাত ভোট পোৱা নাই, সেই এলেকাত BTCৰ উন্নয়নৰ কামটো অলপ কম হ'ব পাৰে। সেইকাৰণে আপোনালোকৰ উন্নতিৰ কাৰণেও BTC চৰকাৰ লাগিব, আৰু BTC চৰকাৰৰ পৰাহে আপোনালোকৰ উন্নতি হ'ব। সেইকাৰণে যি পাৰ্টীয়ে BTC চলাই আছে, সেই পাৰ্টীৰ